হেল্ল' ফ্ৰেণ্ডছ, ভালনে আপোনালোকৰ? ময়ো ভালেই আছোঁ। চাওঁতে 2022 চন শেষেই হ'বৰ হ'ল। এই 2022 চনৰ অষ্টম মাহ, এই আগষ্ট মাহ আজি সোমালেই। এই আগষ্ট মাহৰ কিছুমান মেমৰিয়েল দিন আছে, গতিকে সেই দিনবিলাক কিছুমান মই আপোনালোকৰ লগত আজি আলোচনা কৰোঁ। আগষ্ট মাহটো মোৰ কাৰণেও বহুত মেমৰিয়েল, মই ক'ম বাৰু আপোনালোকক। অসমীয়া শাওণ আৰু ভাদ মাহত এই আগষ্ট মাহটো পৰে। গ্ৰেগৰিয়ন দিনপঞ্জীৰ মতে আগষ্ট মাহ হ'ল বছৰটোৰ 12 মাহৰ অৰ্থাৎ অষ্টমটো মাহ। লেটিন ভাষাৰ ক্ৰিয়াপদ আগ্গাৰ পৰা আগষ্ট শব্দৰ উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হৈছে জাকজমকতা। এই আগষ্ট মাহৰ ঘটনাবোৰ এনেধৰণৰ। 1922 চনৰ 2 আগষ্টত এই দিনটোতে টেলিফোনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ মৃত্যু হয়। 1992 চনৰ 3 আগষ্ট তাৰিখে কলম্বাছে ঐতিহাসিক সমুদ্ৰ যাত্ৰা আৰম্ভ কৰে। 1914 চনৰ 4 আগষ্টৰ দিনটোত প্ৰথম বিশ্বযুদ্ধৰ সূত্ৰপাত হয়। 1881 চনৰ 6 আগষ্টত পেনিচিলিন আৱিষ্কাৰক আলেকজেণ্ডাৰ ফ্লেমিঙৰ জন্ম হয়। 1852 চনৰ 8 আগষ্টৰ দিনা দিল্লী আৰু কলিকতাৰ মাজত টেলিগ্ৰাফ যোগাযোগ আৰম্ভ হয়। 1971 চনৰ এই দিনটোতে এপ'ল' 15 নামৰ মহাকাশ যানখন আমেৰিকাই উৎক্ষেপণ কৰিছিল আৰু 1942 চনৰ 8 আগষ্টৰ দিনাই ভাৰত ত্যাগ আন্দোলনৰ সূচনা হয়। 1910 চনৰ 13 আগষ্টৰ দিনা ফ্ল'ৰেন্স নাইটিংগেলৰ মৃত্যু হয়। 1947 চনৰ 14 আগষ্টৰ দিনা পাকিস্তানে স্বাধীনতা লাভ কৰে। 1947 চনৰ 15 আগষ্টৰ দিনটোত ভাৰতে ব্ৰিটিছ সাম্ৰাজ্যবাদীৰ শাসনৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰে। 1969 চনৰ 20 আগষ্টৰ দিনটোত ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি VV গিৰি ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। 1974 চনৰ 29 আগষ্টৰ দিনটোত বিদ্ৰোহী কবি নজৰুল ইছলামৰ মৃত্যু হয়। 1992 চনৰ 30 আগষ্টৰ দিনাই ভূভাগৰ পৰা ভূভাগলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰ পৃথ্বী চণ্ডীগড়ৰ পৰা মহাকাশলৈ উৎক্ষেপণ কৰা হয়। আৰু এনে বহুতো মেমৰিয়েল দিন আছে। সকলোবিলাক অৱশ্যে মোৰ মনত নাই, তথাপিও আপোনালোকৰ আগত এইখিনি অৱগত কৰিলোঁ। আৰু এই আগষ্ট মাহটো মোৰ কাৰণে কিয় মেমৰিয়েল মই সেইটো কওঁ শুনক। এই আগষ্ট মাহৰ 14 তাৰিখে মোৰ কোলালে মোৰ সন্তান বনশ্ৰী কাশ্যপ আহে আৰু সেইদিনাৰ পৰাই তাই মোক মাতৃত্বৰ গৌৰৱেৰে উপচাই পেলায়। গতিকে এই আগষ্ট মাহটো মোৰ কাৰণে মানে অতিকৈ মেমৰিয়েল। মোৰ আৰু আগষ্ট মাহ কেতিয়া আহে মোৰ লাগি থাকে, কিয়নো আগষ্ট মাহৰ 14 আগষ্টৰ দিনাখন তাইৰ জন্মদিন পৰে। গতিকে সেই জন্মদিনটোলৈ বৰ মানে উৎসাহেৰে বাট চাই থাকোঁ। আৰু সেইকাৰণে কি হয়, এই আগষ্ট মাহটোৰ কাৰণে মই মানে বহুত উৎফুল্লিত হৈ থাকোঁ। সেয়ে আপোনালোকৰ আগতো এই আগষ্ট মাহৰ বিষয়ে কিছু কথা অৱগত কৰিলোঁ। কেনেকুৱা লাগিলে আপোনালোকে, ভাল বেয়া কেনেকুৱা পালে মোক জনাব। ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।